কবিতাৰ শিৰোনাম এজাক মৰমৰ পক্ষী। এজাক মৰমৰ পক্ষী এন্ধাৰ ৰাতি দিশহাৰা হৈ চিঞৰি চিঞৰি আকাশত ফুৰিছে উৰি। মই প্ৰশ্ন কৰিলোঁ, হে পক্ষী দলপতি নাই নেকি? ভোক নে লোভত নিষিদ্ধ ফল খাই পগলা হ'ল লোভীয়া দলপতি আজি? ধৈৰ্য ধৰা, বিপদত ধৈৰ্য ধৰা মৰমৰ পক্ষী। এন্ধাৰ ৰাতি দিশহাৰা হৈ চিঞৰি চিঞৰি আকাশত ফুৰিছে উৰি। আৰ্তনাদে চৌপাশে আকাশত ঘূৰি নুফুৰিবা সখী। কোনোবা দুষ্ট পক্ষী সাধকে মনৰ আনন্দতে মাৰি খাব যাক দি। তোমালোকৰ চিনচাপ নাথাকিব কেও এই ধৰণীত। ধন্যবাদ।